বৰ্তমান অসমত যিদৰে কা আইন ৰূপায়ণ কৰিবলৈ বিচাৰিছে তাৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিফলতাৰ উদাহৰণ। ৰাইজে বিচাৰিছে বাস্তৱ সমস্যাবোৰ সমাধান হওক। এতিয়া আধাৰ কাৰ্ড নথকা বাবে বহুত মানুহে ৰাচন পোৱা নাই। NRC ভিতৰত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে বহুতৰ যথেষ্ট অসুবিধা। কিন্তু এইখিনি মানুহক সহায় কৰাতকৈ বৰ্তমান চৰকাৰ আজি কা আইন বলবৎ কৰিবলৈ বিচাৰিছে। আমি বিচাৰিছোঁ যে আজি আমাৰ অসমৰ ভিতৰত জন্ম হোৱা বঙালী মানুহ আজি তেওঁলোকে NRC ভিতৰত সোমাই নিজকে চিনাকি এজন ভাৰতীয় নাগৰিক হিচাপে দিয়ক। কিন্তু এইখন চৰকাৰ কা আইন জৰিয়তে তেওঁলোকক বাংলাদেশী এটা দাগ তেওঁলোকৰ ওপৰত লগাবলৈ বিচাৰিছে। যিসকলৰ আজি অসমত জন্ম হ'ল, অসমীয়া ভাষা শিকিছে, আজি আমাৰ বিভিন্ন সমাজত উচ্চ স্তৰত এটা তেওঁলোকে সুবিধা পাইছে বা কাম কৰিছে। আজি চৰকাৰৰ গাফিলতিৰ বাবে NRC ভিতৰত নথকা সত্ত্বেও আজি NRC ভিতৰত সোমাবলৈ চেষ্টা কৰিব লাগে। কিন্তু এইখন চৰকাৰ কা আইন জৰিয়তে তেওঁলোকৰ ওপৰত আজি বাংলাদেশী এটা দাগ লগাবলৈ বিচাৰিছে। আমি তাৰ বাবে এইখন চৰকাৰৰ নীতি নিয়মৰ ওপৰত আজি আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম এটা সিদ্ধান্ত আমি লৈছোঁ। আজি অসমৰ গৃহ বিভাগ কয়লা মাফিয়া, শিল মাফিয়া, চিণ্ডিকেট মাফিয়াৰ বাবে কাম কৰি আছে। তেওঁলোকৰ গাড়ী অহা যোৱা ভালকৈ কৰিব পাৰে। বিভিন্ন মন্ত্ৰীসকলৰ মাহৰ যে কমিশ্যন পাব লাগে সেই ব্যৱস্থাটো অক্ষুণ্ণ হৈ থাকক, তাৰ বাবে গৃহ বিভাগ কাম কৰিছে। কিন্তু আজি গাঁৱৰ ভিতৰত ঘৰৰ ভিতৰত যি ধৰণৰ মাৰপিট হৈছে, ল'ৰা ছোৱালী যি ধৰণৰ আজি তেওঁলোকৰ ওপৰত আজি নিৰ্যাতনৰ বিভিন্ন খবৰবোৰ পাই আছোঁ। এই ক্ষেত্ৰত গৃহ বিভাগ বিফল। কিন্তু হয় আজি ড্ৰাগছে কওক, আজি কয়লা মাফিয়াই কওক, আজি বালি মাফিয়াৰ কথাই কওক, আজি গৃহ বিভাগ মাফিয়াৰ লগত জড়িত হৈ থকা এজনো মানুহ ধৰিব পৰা নাই। কিয়? গোটেই বিভাগ মুখ্যমন্ত্ৰীয়ে চাইছে। কোনটো বিভাগে এজন মন্ত্ৰীয়ে চাইছে? শিক্ষা বিভাগো মুখ্যমন্ত্ৰী চাইছে, স্বাস্থ্য বিভাগো মুখ্যমন্ত্ৰী চাইছে, PWD বিভাগো মুখ্যমন্ত্ৰী চাইছে। গোটেইবোৰ বিভাগে মুখ্যমন্ত্ৰী চাইছে। তো সেইকাৰণে বেলেগক দুখ দি কি লাভ আছে? তেওঁলোকৰ ওচৰত ক্ষমতা নাই, সুবিধা নাই। তো ইয়াতে আজি মুখ্যমন্ত্ৰীৰ দায়িত্বটো ল'বই লাগিব। আজি এই ফ্লাইঅভাৰবোৰ তেওঁলোকে ইমান এষ্টিমেটকৈ বেছি কিয় তেওঁলোকে টেণ্ডাৰ বনাইছে? আজি ভাৰতৰ ভিতৰত আটাইতকৈ দামী ফ্লাইঅভাৰ অসমৰ ভিতৰতে গুৱাহাটীৰ ভিতৰত আমি বনোৱা দেখা পাইছোঁ। তাৰ কাৰণ কি? আজি জল সম্পদ বিভাগ মাথৰি ছিঙি গৈছে, কিন্তু যি কণ্ট্ৰেক্টৰ সেই ঠিকা পালে আকৌ তেওঁক মেৰামতি কৰিবলৈ ঠিকাটো দিছে। ইয়াৰ কাৰণ কি? তো সেই আজি গৃহ বিভাগত কোনোবাই যদি এজন ছাত্ৰীয়ে যদি কবিতা লিখে, এই পুলিচে গৈ সেই ছাত্ৰীগৰাকীক জেললৈ পঠাই দিয়ে। কিন্তু যেতিয়া কয়লা মাফিয়া কোনোবা চলাই আছে, ড্ৰাগছ মাফিয়া চলাই আছে, তাত গৃহ বিভাগৰ কোনো পদক্ষেপ আমি দেখা পোৱা নাই। তো এই ক্ষেত্ৰত আজি অসমৰ ৰাইজে সতৰ্ক হৈছে আৰু মোৰ বিশ্বাস যুৱ প্ৰজন্মৰ ওপৰত যে তেওঁলোকে অসমখন সুস্থ হোৱাটো বিচাৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে উচিত সিদ্ধান্ত ল'ব। যুৱকসকলক ৰাজনীতিত আৰু সোমাবলৈ, বেয়া ৰাজনীতিৰ প্ৰতি আৰু সতৰ্ক হ'বলৈ মই বিনম্ৰ আহ্বান জনাইছোঁ।